গুড মৰ্ণিং এভৰিৱান সকলোকে মই জুলিয়ে মোৰ ইউটিউব চেনেল জুলি জুই অফ লাইফ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আচলতে আজি স্কুলটোতো নাই, গৰম বন্ধ, কিন্তু আমাৰ স্কুলৰ সকলোৱে আজি মিলি এসাঁজ ভাত খোৱাৰ কথা চিন্তা কৰিছে। মই নাযাওঁ বুলি ভাবিছিলোঁ কাৰণ মোৰ কাম আছিল, কিন্তু উপায় নাই, মানে যাব লাগিব কাৰণ কিবা এটা হ'লে তাত সকলো উপস্থিত থকাটো জৰুৰী হয়, সেয়েহে যাব ওলাইছোঁ। আৰু দেৰি হৈ গ'ল, অলৰেডি মোৰ এতিয়া 11:30 হৈ গ'ল। বাকী দেখাব চেষ্টা কৰিম, কি কৰিম তাত, কি নকৰিম। ঠিক আছে তেন্তে চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছোৱালীজনী হৈছে মোৰ লগৰী, এইখনতেই মই যত যিমান ঘূৰি ফুৰোঁ, উপায় নাই। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিছিলোঁ যে মোক হয়তো আপোনালোকে দেখিছে যে মোৰ ভিডিঅ' কোৱালিটি এইকেইদিন বহুত বেছি বেয়া হৈছে, কাৰণ মোৰ আইফোনটো বেয়া হ'ল। ৱাৰেণ্টি আছিলে, বেছিদিন হোৱা নাছিলে, 3 মাহে হৈছিলে, নাজানো কিয় বেয়া হ'ল। তাৰপিছত এতিয়া আহি আছে বুলি কৈছে আজি, সেইকাৰণে মনটো ভাল লাগি আছে। ঠিক আছে তেন্তে চাই থাকক, যাওঁ এতিয়া। আজি এই প্ৰগ্ৰেমটো কৰিছে আমাৰ বাঁহফলা কেন্দ্ৰৰ ছাৰসকলে, গতিকে তালৈ যোৱাটোতো জৰুৰী ন, যাবই লাগিব কাৰণ বছৰৰ মূৰত এটা দিন হৈছে। এতিয়া পাইছোঁ বৰুৱা চাৰিআলি, তাৰপিছত কেইটা বজাত পাওঁ ঠিক নাই। এইফালে কাটি আছে ছাগলী মানে গোটাকে আনিছে, আনি কাটিছে। মই এনেকৈ ছাগলী কটা দেখা নাই, সঁচাকৈ দেখিছোঁ দোকানবিলাকত বনাইছে, কিন্তু এনেকৈ ছাগলী আনি কটা, হাঁহ কটাৰ দৰে ছাগলী কটা দেখা নাই। যথেষ্ট ডাঙৰ, 18 কেজি নে কিমান ওলাইছে, মানুহ আমাৰ বেছি নাই কিন্তু। আৰু এইফালে আমাৰ চৌৰচৰে ভাজি আছে মাছ, আৰু এইটো কিবা টেষ্টিং হৈছে যেন পাইছোঁ দেই। এয়া মাছৰ ফ্ৰাই কৰিব লৈছোঁ মই, চৌৰভ ঠাকুৰ। মাংস ৰেডি কৰি আছে, ৰাইজে কাটি আছে মাংস চৰ্বি। এইটো ডাঙৰ ছাগলী, একদম মস্ত ডাঙৰ, অকণমান বহুত ডাঙৰ, মস্ত আছে। মাংস প্ৰায় 15 কেজি হ'ব, চৰ্বিটো 2 কেজি আছে। হেৰি কৰি থওঁ নে? প্ৰথম টেষ্ট কৰিছে মিঠা নে অলপ ভালকে ৰাখিলে যায়। এইফালে আমাৰ মাংস বনাইছে হেমকান্ত দাসে, গৰম উঠিছে, মানে ইমানেই ধোঁৱা হৈ গৈছে, কাৰণ ইয়াত যিহেতু আমাৰ ৰান্ধনি আজি কাকো মতা নাই, ছাৰে একদম চাৰ্ট খুলি লৈছে। মাংস বনাব হেনো আজি, চবেই কৈছে টেষ্ট কৰিবা মাংস কিমান ধুনীয়া বনাব। আৰু এইফালে আমাৰ বাইদেউসকলে খাইছে, মানে ব্ৰেকফাষ্ট কৰিছে। সঞ্জয় ছাৰে একচুৱেলি আমাৰ ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ গুচি গৈছে, গতিকে তেওঁ আমাৰ এই প্ৰীতিমেলাৰ কথাটো গম পাই তেওঁ কেতিয়া আহিছে, আহি পেলাই কৈছে যে মই ব্ৰেকফাষ্টটো দিম। চ' থেংক ইউ সঞ্জয় ছাৰ। আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ যে এই প্ৰীতিমেলাখন হৈছে, ধৰিব পাৰিছে হয়তো আমাৰ বিদ্যালয়তে। আমাৰ বিদ্যালয়ৰ পৰিৱেশটো মোৰ ভালেই লাগে, বৰষুণ দিলেও ভাল লাগে, বৰষুণ নিদিলেও ভাল লাগে। আৰু এয়া মাংস হৈ আছে দেই, মাংস ভিতৰত বনাব নোৱাৰি, আগতে উলিয়াই আনিম। আজি যিহেতু দিনটো আমি ফূৰ্তি কৰিম বুলিয়ে আহিছোঁ, গতিকে এই ফূৰ্তি আমাৰ খানাৰ লগতে তাত আৰু মানে আৰু সংযোগ, আৰু আমাৰ ফূৰ্তিটো বেছি কৰিবৰ কাৰণে এটা আমি অনুষ্ঠান ৰাখিছোঁ ছাৰসকলে, সেইটো হৈছে আন্তাক্ষৰী। আগত আমি বহুতে খেলিছিলোঁ, কিন্তু আজিকালি সময় বা দায়িত্বৰ অভাৱত আমি এইবিলাক থাকি যায়, কিন্তু আজি আমাৰ ছাৰসকলে আমাৰ মাজলৈ লৈ আনিছে আন্তাক্ষৰী, আৰু আমি খেলিছোঁ, লগতে আপোনালোককো দেখাওঁ কেনেকুৱা পালে, কি কৰি পালে জনাব।
2, 1, 2, 3, 4, 5, 6, 7, 8, 9, 9. কেলে কাহি দূৰ পাহৰি থাকিলে কাহি দূৰ হতে পাহৰি থাকিলে एक नंबर सा कानों में गिरे हैं हम प्यार मेरे यारू जाननी तू मार बाबे जाननी तू मार बाबे नदी बाहिले ओ नानु फिले ओ गस मने फुले भाते बिहु आहिले ओ मरम बाहे মরম কার বাপে জানা জাননি তোমার বাপে জাননি তোমার বাপে জাননি তোমার বাপে Dois na bagulho. मैं कैसे जीऊं आजा रे ऐसे तड़पाना तू मुझको जान रे ऐसे तड़पाना तू मुझको Hoy kapuli lupu nenamega pasilo esa Hoy kapuli lupu nenamega pasilo esa Buroy sai jano তোমাকে দিব নোৱাৰো হয় আমাৰ সকলো প্ৰগ্ৰেম হৈ গ'ল তাৰপিছত আমাৰ আৰম্ভ হ'ল খানাটোতো মেইন নহয় জানো গতিকে আমি সকলোৱে খাব বহিলোঁ আৰু এটা কথা ক'ব পাহৰি গৈছোঁ দেই মই আমাৰ ইয়াতে আমাৰ উপস্থিত আছিল আমাৰ শাখা সন্মিলনীৰ সভাপতি আৰু সম্পাদক ধন্যবাদ তেওঁলোক উপস্থিত থকাৰ বাবে আমাৰ এই প্ৰগ্ৰেমটো আৰু ভাল হৈ গ'ল আৰু তাৰপিছতে আমি উভতি আহিলোঁ ঘৰলৈ বুলি আজি যিহেতু চয়নিকা স্কুটি নিয়া নাছিলে গতিকে তাই স্কুটি চলাইছে আৰু মই উঠিছোঁ আৰু ৰাস্তাত এয়া গৰুৰ জাম চাওক এয়া গৰুৱে আমাক ৰাস্তা মানে ব্লক কৰি দিছে কিন্তু হ'লেও আমি আহি আছোঁ দিনটো ভালদৰে গ'ল ভাল লাগিলে ধন্যবাদ থাকিল বিশেষকৈ ধন্যবাদ থাকিল আমাৰ গৌৰৱ ছাৰ দিলীপ ছাৰ আৰু হেমকান্ত দাস ছাৰলৈ ধন্যবাদ থাকিল আকৌ কৈছোঁ আৰু
এয়া আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।